Hello everyone, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আমাৰ মংগলদৈ টাউনত। এনেই কিবা হেণ্ডলুম কাপোৰ চাবলৈ লগত আহিছে মোৰ কলিগ পাৰিবা। তাৰপিছত মই আজি ক্ৰাফ্ট বনাওঁ তাৰে কিবা কিবি বস্তু ল'বলৈ এইখন দোকানলৈ আহিছোঁ। তাৰপিছত পানী পুৰি খাব সোমালোঁ। চাওকচোন দোকানীজনৰ হাঁহি। এইখন হৈছে আমাৰ মংগলদৈ টাউনতে থকা জয়ন্ত হাজৰিকা উদ্যান। আৰু মই ৰেডি হৈ গ'লোঁ মোৰ ফ্ৰেণ্ডৰ ৰুমত যাবলৈ। তাই যিহেতু মোক ভাত খোৱাকৈ মাতিছে, আজি তাতেই ভাতটো খাম আৰু ৰাতিটো থাকি দিম বুলি ভাবিছোঁ। এয়া আমি খানাৰ যোগাৰ কৰিছোঁ। এয়া পৰিবা, আলু আৰু পিঁয়াজ কাটিছে আৰু মই গাজৰ, মটৰ এইবোৰ ৰেডি কৰি আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আমিনো কি কৰি থাকোঁ আপোনালোকক দেখুৱাই থাকিম আজি, ভিডিঅ'টো শেষলৈ চাব। এয়া মই আহি গ'লোঁ কিটচেন ডিপাৰ্টমেণ্টত। মই য'তেই যাওঁ ত'তেই ৰান্ধনি হৈ যাওঁ, কাৰণ মই বনাই ভাল পাওঁ। কি বনাওঁ নাজানো, কিন্তু বনোৱাত মোৰ খুব ইণ্টাৰেষ্ট। তো মই আহি গ'লোঁ নিজে বনাবলৈ। প্ৰথমতে মাংস বনাওঁ বোলো। ৰেডি কৰি আছোঁ আমি, কমপ্লিট হ'লে দেখুৱাম কি বনাওঁ। আৰু মই মাংস বনালে প্ৰথমতে কেৰাহীখন গৰম কৰি লওঁ আৰু গৰম কেৰাহীত অকণমান তেল দি সেই তেলত পাঁচফোৰণ অকণমান আৰু তেজপাত কেইটামান অকণমান জুইত সেকি লৈ দিওঁ। সকলোৰে যিহেতু ৰন্ধন প্ৰণালী বেলেগ বেলেগ, গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে আৰু কি ধৰণে আপোনালোকে বনাই বা বনাব পাৰি। এয়া মই বনাব লৈছোঁ, এতিয়া ভাজি আছোঁ তেলত। আৰু আজি মোৰ ভিডিঅ'গ্ৰাফাৰ বেলেগ পৰিবা। ৰ'ব মাংসখিনি হয় মানে মই তাইৰ ৰুমটো দেখাওঁ। তাই কিমান ধুনীয়াকৈ ৰুমটো ডেক'ৰেশ্যন কৰি থৈ দিছে। খুব ভাল লাগিছে মোৰ তাইৰ ৰুমটো দেখি। চবতকৈ বেছি ভাল লাগিছে এই ফটো ফ্ৰেমটো, মানে লাইট ফ্ৰেম বুলি কয় এইটো। ৰাতি যে দেখিবলৈ খুব ধুনীয়া। বাই দা ৱে সেইডাল আৰ্টিফিচিয়েল কেণ্ডেল হয় হা। চাওকচোন ৰুমটো বৰ ধুনীয়াকৈ থৈ দিছে নহয় জানো। তাৰপিছত আহিলোঁ মই প্লেন পোলাও বনাবলৈ। যিহেতু প্লেন পোলাও সেইকাৰণে এনেই অকণমান মটৰ, গাজৰ আৰু বিন দি দিছোঁ। আমাৰ তাৰপিছত ৰেডি হৈ গ'ল। এনেই মনতে কেণ্ডেল নাইট ডিনাৰ কৰাৰ অনুভৱ এটা লৈ ল'লোঁ আৰু আমি শুবলৈ ৰেডি হৈ গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।